হেল্ল' গাইজ, ৱেলকাম বেক টু অসমৰ মুকুট। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। আজি ভিডিঅ'টো প্ৰায় দুপৰীয়াৰ পৰাই ষ্টাৰ্ট কৰিলোঁ। এতিয়া দিনটো কি কৰোঁ কি নকৰোঁ কমপ্লিটলি দেখুৱাম। মই গুৱাহাটীৰ ছাইডেও যাব পাৰোঁ, হয়তো ইভিনিং মানে যাম। কি ক'ম আৰু, মনটো ইমান ভাল নহয়। মই আপোনালোকে চাগে ভাবি আছে যে কি মন বেয়া নহয় কৰি থাকে। তো মানে কি সদায়তো মন একে নাথাকে ন। তো গাইজ চৰি, অলপমান ইম'চনেল হৈ গৈছিলোঁ। তো মানে কি দিনটোত কি কৰোঁ কি নকৰোঁ দেখুৱাম কমপ্লিটলি। কাৰণ আজিকালি মানে কি গাইজ বহুত বেয়া চলি আছে মোৰ। সেইটো সঁচা কথা, বহুত বেয়া। শনি লাগছে নে কি লাগছে মই নাজানো। তো এতিয়া দিনটোত কি কৰোঁ কি নকৰোঁ চাওঁ। মই ৰাতিপুৱা উঠিলোঁ, চাহ তাহ খালোঁ, এনেই ভিডিঅ' চাই আছিলোঁ, ভিডিঅ' এডিট কৰিলোঁ মোৰ জন্মদিনৰ। এইবাৰ জন্মদিনটো ন মোৰ খাচ নগ'ল সিমান। আগতে যেনেকুৱা ধুনীয়া গৈছিল ন সেনেকুৱা খাচ নগ'ল। তো গাইজ মই ওপৰত আহি গ'লোঁ, বহুত ৰ'দ দিছে। তো গাইজ অলপ ইম'চনেল হৈ গৈছিলোঁ। তো মানে কি কিছুমান কথা মনত পৰিলে বহুত ইম'চনেল হৈ যোৱা যায়, বা নিজৰ কেৰিয়াৰৰ ওপৰতো বা নিজৰ পাৰ্চনেল প্ৰব্লেমৰ ওপৰতো, আৰু ধৰা হ'ল ফেমিলি প্ৰব্লেমৰ ওপৰতো যদি কিছুমান কথা ভাবোঁ ন, তো ইম'চনেল বহুত হৈ যাওঁ। কিন্তু এটা কথা কওঁ কি জানেনে, মই এটা সঁচা কথা ক'ম আপোনালোকক, যে মানুহে কয় যে ল'ৰা হৈ কিনে কান্দা, ল'ৰাই কান্দে নেকি। তো মই এটা কথা ক'ম, আৰে ছোৱালীয়ে কান্দে নেকি? ল'ৰাই কান্দিব নোৱাৰে নেকি? কিয় ল'ৰাৰ ফিলিংছ নাই? হা, ল'ৰাৰ ফিলিংছ আছে নে নাই? ছোৱালীটো ফিলিংছ আছে, ল'ৰাৰ ফিলিংছ নাই, সেইকাৰণে ছোৱালী কান্দে। ল'ৰাই কান্দিব নালাগে। তো কি জানেনে এটা কথা, যাক ফেমিলিৰ হওক বা পাৰ্চনেলে হওক মনৰ পৰা ভাল পোৱা যায় ন, তো ধৰা হ'ল যেতিয়া ফেমিলি আঁতৰি যায় বা পাৰ্চনেল মানুহ এজন আঁকোৱালি লোৱাৰ পিছত এৰি যায় ন, বহুত দুখ হয়। বিশেষকৈ চিধা মানুহ এজনৰ বহুত বেছি দুখ হয়। কিয় ল'ৰা ছোৱালী বেলেগ নেকি? হা, ছোৱালীও জন্ম হওঁতে কান্দে, ল'ৰাও জন্ম হওঁতে কান্দে। তাৰপাছত কান্দিব নিজৰ খিলনাৰ কাৰণে, চকলেট লাগে, চকলেট ঘৰৰ মানুহে নিদিয়ে তো তাত তেতিয়াও কান্দে। ঠিক আছে, ডাঙৰ হোৱাৰ পিছত মা দেউতা যেতিয়া মৰি যাব তেতিয়া মা দেউতাৰ কাৰণে কান্দে। আজিকালি কি হৈছে গাইজ, মানে কি ধৰা হ'ল ৰাস্তাত কিবা এটা প্ৰব্লেম হ'লে ছোৱালী আৰু ল'ৰাৰ মাজত চব মানুহে ল'ৰাবিলাকক মাৰিব ধৰে বা ল'ৰাক অপমান কৰে। কিন্তু এবাৰ ভাবক, ছোৱালীৰো ভুল থাকিব পাৰে, এখন তাল কেতিয়াও অকলে নাবাজে। মই এটাই কথা ক'ব বিচাৰিম, আপোনালোকে যদি ভৱিষ্যতে এনেকুৱা প্ৰব্লেমৰ সন্মুখীন হয়, এবাৰ ভাবক, প্ৰব্লেমটো বুজক, কাৰ প্ৰব্লেম আছে। ছোৱালীৰো ভুল থাকিব পাৰে, এইটো নকওঁ যে ল'ৰাই শুদ্ধ, ল'ৰাৰো ভুল আছিল। এটলিষ্ট ল'ৰাত যদি 70% ভুল থাকে, ছোৱালীটো 30% ভুল থাকিব ন। আজিকালিৰ দিনত যেতিয়া হেল্প কৰিব যাম ন, কেতিয়াও হেল্প কৰাৰ কাৰণে আপুনি কেতিয়াও ভাল পৰিণাম নাপাব। আপোনাক সকলোৱে থুয়ে মাৰিব, সকলোৱে গুৰিয়ে মাৰিব, সকলোৱে চৰে মাৰিব। তো আজিকালিৰ দিনত কাকো হেল্প কৰি লাভ নাই গাইজ, সঁচা কথা। এইটো মোৰ মনৰ কথা, কোনোবাই কি ভাবে ভাবক, কিন্তু মই আজি অপেনলি ক'ম এইখিনি কথা। কাকো হেল্প নকৰোঁ, লাইফ টাইম কাকো হেল্প নকৰোঁ, কাকোৱে হেল্প নকৰোঁ। কিন্তু আপোনালোকে গাইজ ভাবিছে চাগে যে মোৰ কি প্ৰব্লেম হ'ল হেল্প কৰাৰ পিছত এনেকুৱা। তো গাইজ কিছুমান কথা নোৱাৰি ক'ব, কিছুমান কথা তথাপিও মই প্ৰায় 30-40% আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। লাইফত এটাই কথা ক'ম যে ল'ৰাও কান্দিব পাৰে, ল'ৰাৰো ফিলিংছ থাকে, বহুত ফিলিংছ থাকে। চব ল'ৰাত নাথাকিলেও মই ক'লোঁ ন, 99% ল'ৰাৰো ফিলিংছ থাকে, অনলি ছোৱালীৰে নাথাকে। অনলি ছোৱালীয়ে ৰাইট নহয়, ল'ৰাও ৰাইট হ'ব পাৰে। আপোনালোকে বুজক বা নুবুজক, এই অসমবাসী মই ছোৱালীৰ ভিতৰত এটা কথা ক'ম যে ছোৱালী যদি চাই আছে ন মোৰ ভিডিঅ'টো, তো তোমালোকৰো ৰাইট হ'ব পাৰে, তোমালোকৰো ৰাইট চব কথা। কিন্তু কি জানানে, তোমালোকে শুদ্ধ নহয়, ল'ৰাও শুদ্ধ হ'ব পাৰে।
বুজিছেনে? মইতো এইটো কথাই ক'ম যে ল'ৰাৰো ভুল থাকে ছোৱালীৰো ভুল থাকে। মই এটাই কথা ক'ম যে এখন তাল কেতিয়াও অকলে নাবাজে, এখন হাত কেতিয়াও অকলে নাবাজে, তালি নামাৰে। লাইফটোত প্ৰব্লেমৰ সন্মুখীন হৈছোঁ, বহুত সৰুৰ পৰাই বহুত প্ৰব্লেমৰ সন্মুখীন হৈছোঁ, যোনবিলাক বস্তু বুজি পাওঁ। মই এনেকুৱা হয় কিছুমান কথা বুজিও নাপাওঁ, যোনখিনি বুজি নাপাওঁ বুজিয়াই শিকাই দিয়া মানুহ মা দেউতাৰ বাহিৰে বেলেগ আজিলৈকে নোলা, বৰঞ্চ ডাইৰেক্ট গুৰি মাৰি থৈ কিনে চৰ মাৰি কিনেহে গুচি যোৱা মানুহ আছে। তো দুখ লাগে কিছুমান কথা ক'লে। তো মই এটাই কথাই ক'ম যে ল'ৰা ছোৱালীক মই ডিভাইড কৰা নাই বা ল'ৰা ওপৰত ৰাখিব খোজা নাই বা ছোৱালীও ওপৰত ৰাখিব নোখোজোঁ। দুয়োটা ইকুৱেল হয়। যদি ছোৱালীৰ ফিলিংছ আছে ল'ৰাৰো ফিলিংছ আছে, যদি ছোৱালীয়ে কৰিব পাৰে ল'ৰাও কৰিব পাৰে, তো সেইটো টাইপৰে কথা হয়। আৰু ভুল ল'ৰাৰে নহয় ছোৱালীৰো থাকিব পাৰে। তো ছোৱালী হৈ কিনে ফাইদা লাইফত উঠাব নালাগে আৰু নিজৰ সুখৰ কাৰণে বেলেগক কেতিয়াও দুখ দিব নালাগে। আৰু কিছুমান ৰিলেশ্যনশ্বিপত কিছুমান মানে কি ৰিলেশ্যনশ্বিপ মানে কি গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ ক্ষেত্ৰত যেতিয়া ল'ৰাই কান্দে ন, তেতিয়া ছোৱালী কি কৰি জানে এক্টিং কৰিছে, ইমান সোনকালে এক্টিং কৰিব পৰা, তো এইটো বলিউডত যাব লাগে, টলিউডত যাব লাগে, হলিউডত যাব লাগে। কিন্তু কি জানেনে এইটো কথা যে মই কৈছোঁৱে ন, ল'ৰাৰো ফিলিংছ থাকে, ল'ৰাও কান্দিব পাৰে, কোনো ল'ৰাই এক্টিং নকৰে, বুজিছেনে? এক্টিং কোনেও নকৰে, ছোৱালীও এক্টিং নকৰে, ল'ৰাও এক্টিং নকৰে বা কৰে মই নাজানো। এইটো কথা সকলোৱে বুজি পায়। যদি সঁচাই একবাৰ ঠাণ্ডা মগজুৰি ভাবি চাব, ল'ৰা এটাই এক্টিং কৰি কিনে লাইফত নাকান্দে। তো গাইজ ধুনীয়াকৈ এতিয়া পূৰা ফ্ৰেছ হৈ ল'লোঁ, লৈ কিনে এতিয়া মই বাহিৰত যাওঁ, ঠাণ্ডা লৈ আহোঁ। বহুত ঠাণ্ডা খাব মন গৈছে গাইজ, তো বলক মন ল'ব। তো গাইজ তাৰাপুৰ এটা কামত আহিলোঁ, তাৰাপুৰৰ কামটো কৰি কিনে এতিয়া আপোনালোকক লগ পাই আছোঁ গাইজ। গাইজ বাহিৰৰ পৰা আহি ধুনীয়াকৈ ভাত চাত খাই বহুত টোপনি লাগিছিল, টোপনি আহিলোঁ। আহি কিনে এতিয়া জাষ্ট উঠিছোঁ, এবাৰ পল্টন বজাৰত যাওঁ, এটা বস্তু আনিম। সেইটো আপোনালোকক ৰাতি দেখুৱাম কি আনো কি নানো। এটা সৰু মিনি বস্তু, কম দামী বস্তু আনিম। তো গাইজ ভিডিঅ'টো চাই থাকচোন। আৰু মটো ব্লগিং অলপ চলপ কৰিব পাৰিম, তাতকৈ বেছি নোৱাৰিম কাৰণ মোৰ একো GoPro নাই। তো গাইজ ভিডিঅ'টো চাই থাকচোন। তো গাইজ জাষ্ট আহি পালোঁ পল্টন বজাৰৰ পৰা, এটা বস্তু আনিছোঁ, আনবক্সিং হ'ব অলপ পিছত। প্ৰথমতে ৰেষ্ট লৈ লওঁ, বহুত ভাগৰ লাগিছে। তাৰপাছত ইমান যাম না, মোৰ মাথা নষ্ট হৈ গৈছে। ৰাস্তাই গালি পাৰি আহিছোঁ গাইজ, সঁচা কৈছোঁ। কি গালি পাৰছোঁ নকওঁ, কিন্তু ৰাস্তাই গালি পাৰি আহিছোঁ মই। ইমান যাম মানে অশান্তি লাগি গৈছে। সেই গৰমত বেগে থোৱা নাই, জাষ্ট আহি পালোঁ গাইজ জাষ্ট। তো এতিয়া ধুনীয়াকৈ ফ্ৰেছ হৈ লওঁ, ভৰি হাত ধুই আহোঁ, মুখ হাত ধুই আহোঁ, তাৰপিছত লগ পাই আছোঁ আপোনালোকক। তো ভিডিঅ'টো চাই থাক। গাইজ এটা বস্তু আনিছোঁ মই, চাব নেকি আপোনালোকে? অলপ দেখাই আছোঁ। নৰ্মেল বস্তু, 300-400 টকাৰ বস্তু হয়। খালি অনলাইনৰ পৰা নানিলোঁ, পল্টন বজাৰৰ পৰা মই আনিলোঁ। আৰু মই য'ত ভিডিঅ' বনাই আছোঁ ন, সেই এটা হৈছে ন, আপোনালোকে আগৰ ভিডিঅ'ত চাইছে চাগে আনবক্সিং। সেইডাল মানে কি এই বিৰাট কেঁকুৰা মেকুৰা হৈ থাকে, সেইকাৰণে মোৰ ভাল নালাগে। তো ভিডিঅ' বনাবৰ কাৰণে এডাল আনিছোঁ, ব্লুটুথ ছিষ্টেমৰ গিম্বল এডাল আনিছোঁ, চাব পাৰে, ধুনীয়া হয়। তো এইটো যে দেখালোঁ 500 টকা নহয়, এইটো মই মানে হাতখন খোজা আছিল, কিবা লাগছি না চালোঁ। তো গাইজ মানে কি এডালৰ দাম হ'ল 350 ৰুপিজ হয়। তো গাইজ মই দেখুৱাই আছোঁ, ধৰা হ'ল এডাল কেনেকুৱা টাইপৰ বস্তু দেখুৱাই আছোঁ আপোনালোকক। তো গাইজ দেখুৱাই আছোঁ, আনবক্সিং ষ্টাৰ্ট। এইডাল বস্তু চাব পাৰে, ধুনীয়া হয়। এইডাল এনেকৈ ৰাখিব পাৰে, মাটিত ৰাখি কিনে ভিডিঅ' বনাব পাৰে বা ফটো উঠিব পাৰে বা যি মানে শ্বুট কৰিব পাৰে। আৰু এইটো মোবাইলৰ লগত কানেক্টেড কৰিব লাগিব। এইটো ব্লুটুথ ছিষ্টেম হয়। আৰু এইডাল খুলি দিয়াৰ পিছত আপুনি এনেকৈও পকাব পাৰে, এনেকৈ ঘূৰাই যেনেকৈ ৰাখে। তাৰপিছত এই দুটা খুলি দিব লাগিব। খুলি দিয়াৰ পিছত মোবাইলটো ইয়াতে ৰাখি কিনে আপুনি চলাব পাৰে। এইখিনিয়ে আৰু একো সুস্তি নাই ভিতৰত। বস্তুডাল গিম্বলডাল ধুনীয়া হয়, প্ৰায় হেভি হয়, মজবুত হয়।
বৰ্তমান এইডালে আনিলোঁ, পইচা পাতিও নাই, বাৰ্থডেত অলপ পাইছিলোঁ, তো সেইকাৰণে এই আনি দিলোঁ ইউটিউবত আপোনালোকক যাতে ভালকৈ শ্বৰ্ট দেখুৱাব পাৰোঁ। তো গাইছ অলপ মৰম দিব, আৰু নেক্সট শ্বটটো আপোনালোকক দেখুৱাই আছোঁ এতিয়ালৈকে। তো গাইছ চাব পাৰে, পিছৰ নাজাৰা গোটেই দেখা পায়, বস্তুডালো ধুনীয়া হয়। তো গাইছ কেনেকুৱা লাগিছে কমেণ্টত জনাওক। আৰু চুটি কৰি দিলে গাইজ এডাল এইখিনিৰ পৰা দেখা পায়, তথাপিও ধুনীয়াই ন। মোৰ হাতখনৰ কপি আছে বাৰু, মোৰ হাতখন এইকাৰণে কপে যে মই সঁচা কথা কওঁ, মই মানে কি জিম কৰোঁতে বহুত ভাৰী ভাৰী ৱেইট উঠাইছিলোঁ বা এতিয়াও উঠাওঁ জিম কৰিলে। তো সেইকাৰণে মানে কি হাতখন অলপ বেছিকৈ কপা ষ্টাৰ্ট হৈছে। তো মোক কৈছে জিমৰ ট্ৰেইনাৰেও কৈছে যে কি বুলি কয় বেছি ভাৰী ৱেইট নুঠাবি, এতিয়া মই বহুত সৰুৰ পৰাই ভাৰী ৱেইট উঠাইছোঁ সেইকাৰণে। নহ'লে এটা কথা মনত দিব গাইজ, মানুহৰ হাত দুটা কাৰণত কপে। এটা কাৰণ হ'ল মদ খাই কিনে মদ নাপালে হাত কঁপিব হৈছে, আৰু 2 নম্বৰ হ'ল যেতিয়া সৰুৰ পৰা ভাৰী ৱেইট উঠাব ন, তেতিয়া হাত কঁপিবই, গেৰাণ্টি দি কৈছোঁ। আৰু এইটো হৈও আছে নৰ্মেলি, সেইকাৰণে মই কৈ দিলোঁ হাতখনো কঁপি আছে মোৰ, সেইকাৰণে বেছি টাইম ধৰিব নোৱাৰোঁ। গাইজ কেনেকুৱা লাগিছে গিম্বলডাল কমেণ্ট কৰি জনাব, কমেণ্ট কৰি জনাওক। গাইজ মই টোপনিৰ পৰা উঠি একো খোৱা নাই, সেনেকৈ 55 বজাত ওলাই গৈছোঁ। সেইকাৰণে মই এতিয়া চাহ তাহ বনাই কিনে খাওঁ, খাই উঠি কিনে আৰু ভিডিঅ'টো এণ্ডিং কৰিম। এতিয়া প্ৰথমতে খাওঁ, বলকচোন মোৰ লগতো আহক, চাহ খাব নেকি? মাছ খাই যদি আমাৰ তাতে আহিব, মই একদম ভালকৈ খুৱাম গাইজ, সঁচা কথা কৈছোঁ। তো গাইজ বঢ়িয়াকৈ চাহ খাওঁ। গাইজ ধুনীয়াকৈ চাহ পানী খাই ল'লোঁ। এতিয়া খাই লৈ কিনে মোৰ অলপ কাম আছে লেপটপত, সেইটো লেপটপৰ কামো কৰোঁ, কৰি কিনে এতিয়া অলপমান ভিডিঅ' চিডিঅ' চাওঁ, ৰাতি ভাত চাত খাই শুনি যায়। তো গাইজ আজিৰ ভিডিঅ'টো ইমানেই, আৰু ভিডিঅ'টো চাই যদি ভাল পালে বা বেয়া পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব, বেয়াকৈ হ'লেও কমেণ্ট দি দিব গাইজ। তাৰপাছত লাইক কমেণ্টটো ছাবস্ক্ৰাইব কৰিবই, ঠিক আছেনে? কৰিব কিন্তু, তো কৰিব বুলি আশা থাকিল। আৰু বেলেগ অন্যতম ভিডিঅ'ৰ সৈতে আকৌ লগ পাম, ভাল ভাল ভিডিঅ'ৰ সৈতে। তো তেতিয়াহ'লে আজিলৈকে বাই বাই, গুড নাইট, জয় আই অসম, পিছ।